Hello everyone, welcome to Dream Assam Police Reels YouTube channel. পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। নমস্কাৰ, মই দেৱজিৎ। বন্ধু-বান্ধৱীসকল, APDCL বিভাগৰ হঠাৎ বিদ্যুৎ বিভাগত কিমানটা পোষ্ট ওলাব তাৰ বিষয়ে এই ভিডিঅ'টো মাধ্যমেৰে আপোনালোকৰ মাজত আলোচনা কৰিম। লগতে মুখ্যমন্ত্ৰী কি বুলি কৈছে তাৰ ভিডিঅ' ক্লিপটো আপোনালোকক শুনাম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। লগতে আপোনালোকে যদি এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন আগতীয়াকৈ পাব বিচাৰে তেনেহ'লে মোৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব। লগতে অল নটিফিকেশ্যন বেল আইকনটো অন কৰি ৰাখিব। তেতিয়া মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' বনাম তেতিয়া আপোনাৰ তাত সোনকালে পাই যাব। বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছে তাৰ ভিডিঅ' ক্লিপটো আপোনালোকক শুনাম, তাৰপিছত মই আপোনালোকক জনাম। নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী আছে, তেওঁ মোক কৈছে যে ৩,০০০ আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ পোষ্ট আছে ৰেডি হৈ, আমি 2 দিনতে উলিয়াই দিম। অৰ্থাৎ অক্টোবৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আমি আৰু ২০-২২ হাজাৰ পোষ্টৰ আমি বিজ্ঞাপন প্ৰকাশ কৰিম। সো বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় শুনাই পালে, মুখ্যমন্ত্ৰীয়ে কৈছে যে APDCL বিভাগত প্ৰায় ৩,০০০টা পোষ্ট খালী আছে বুলি কৈছে। লগতে বিদ্যুৎ বিভাগে জনাইছে বুলি নিজেই মুখ্যমন্ত্ৰীয়ে কৈছে। সো বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। থেংক ইউ।